हर जगह अब दिखे तू अपने दिल का भी काम तमाम। हाय गाइस, वेलकाम टू माय यूट्यूब चैनल। আশা কৰোঁ সকলো ভালে আছে। আকৌ এটি নতুন ভিডিঅ'ৰে আগবাঢ়িছোঁ, চাই থাকক। আজি এতিয়া এইফালে আমাৰ দেখোন মানে আমাৰ ঘৰখন দেখোন আজি চাই থাকিব। এইটো ঘৰ একদম মানে কৰে আমি এইটো ঘৰ একদম মানে বেয়া হৈ গৈছে আৰু আমাৰ এই ঘৰটোত আমি থাকোঁ মানে প্ৰথম আহি যেতিয়া ঘৰ বান্ধিছিলোঁ এইটো ঘৰতে আছিলোঁ। তাৰপৰা এইটো ঘৰ পাইছোঁ। এইটো ঘৰ 10 বছৰ ৰখিব লগা আছে, চৰকাৰী ঘৰ। 10 বছৰ পিছত পাইছোঁ এইটো ঘৰ। এতিয়া ক্লিয়াৰ হোৱাই নাই। আৰু এইফালে আছে আমাৰ গোহালি, মানে গৰু দুজনীয়ে এইফালে। তাৰপৰা এইফালে আছে এইটো আমাৰ পাকঘৰ, ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা কৰা হয় আৰু এইখিনি। তাৰপাছত এইফালে ইফালে পথাৰ আছে, দেখাই আছোঁ বাৰু। আৰু আমাৰ এইটো ঘৰত সোমাই চাওঁ, এইটো আমাৰ ঘৰ সম্পূৰ্ণ মানে ক্লিয়াৰ হোৱা নাই আৰু মানে ধৰ পইচা পাতি অলপ অভাৱ কাৰণে এতিয়া এনেকৈ আছে। বাকী এতিয়া বান্ধিব আৰু কিছুদিন পিছত। আছে লেট্ৰিন আৰু দমকল। এইটো দমকল একদম বহুত পুৰণি দমকল। আমি মানে বেলেগ এক ঠাইত আছিলোঁ, তাৰপৰা 10 বছৰ মানে বাট পথ নাই। তাৰপৰা আমি আকৌ 10 বছৰ থাকি আকৌ ইয়ালৈ উঠি আহিছোঁ পুৰণা বস্তিলৈ। এতিয়া মানে বহুত টকা পইচা গৈছে আৰু আমাৰ একদম মানে ঘৰৰ অৱস্থাই নাই। কিবাকৈ খাই আছোঁ আৰু এইফালে এখন পথাৰ আছে, দেখাই আছোঁ বাৰু। আৰু এইটো দমকল, লেট্ৰিন। এইফালে এটা বাট আছে, মানে বাটটো বহুত দীঘল, বহুত বোকা হয়, একদম চৰকাৰী ৰাস্তা। এইডাল মানে কোমোৰা গাছ লাগছি বাৰু ভালেখিনি। এইফালে এখন পথাৰ আছে, এইটো ৰাস্তা আমাৰ এইফালে দি আহোঁ। এইফালে দি অহা যোৱা মানে অলপ বোকা আছে বাৰু, পিছত বাকী দেখাই দিম। এতিয়া বাৰু এইখিনিয়ে এনেকৈ আৰু এইবাৰ পথাৰ দেখাব যায় আছোঁ। মানে এইটো এটা খাল, মানে আমাৰ উঠিলিত আছে, ভগোৱা নাই বাৰু। ককা আইতা যিহেতু নাই, ভগোৱা নাই। আৰু এইফালে এখন পথাৰ আছে, এইটো মাই ঘাঁহ কাটি আছে। এইখন পথাৰ ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, চায়ে ভাল লাগে। এইটো মাই ঘাঁহ কাটিব গৈছে। কি ধুনীয়া পৰিৱেশ, ভাল লাগে মানে এইবিলাক। মই মানে ভাত খোৱাই নাই ৰাতিপুৱা, গাও ধোৱা নাই, ভাত খোৱাও নাই। এতিয়া খাম আৰু এই তাই বাৰবা গৈছে, এতিয়া খাম আৰু এইফালে একো কৰা নাই, এনেই জাষ্ট বনাইছোঁ আৰু ভিডিঅ'। মানে এতিয়া ভাত খাম, বহুত ভোক লাগিছে। অন্য এটা ভিডিঅ'ত লগ পাম। মানে আজি এই ভিডিঅ'টোত আমাৰ ঘৰখন দেখুৱালোঁ, আপোনালোকে চাব। ভাল পালে লাইক কমেণ্ট কৰিব। নাই বেলেগ একো দিয়া নাই। খাম এতিয়া। ভাতলত কি আছে তাৰে চাম। ভাতলত কি আছে আলু আছে, আলু সানা আৰু ভাত। দে বাৰ আলু সানা আৰু ভাত। বাইক এখন দুইটাৰ বাইক, এই দুইটাই লৈ যায়। অ'টোত গ'লে মানে এইখন লৈ যায়, আৰু এইফালে হৈছে এইখন মোৰ চাইকেল। ময়ো অ'টোত গ'লে এইখন লৈ যাওঁ আৰু বহুত বছৰ হ'ল, মানে 6 বছৰ মানে হৈছে। সেয়াই আৰু বাকী আৰু একো নাই। ইফালে বাট, এইফালে লেট্ৰিন আছে, দমকল আছে। ইফালে এইটো ঘৰ। পইচা পাতি অভাৱ আৰু বেছিকৈ বনাব পৰা নাই। ইফালে এইটো ঘৰ থাকিব অৱস্থা নোহোৱা হৈ গৈছে, একদম বেয়া হৈ গৈছে এইবিলাক। তেওঁ আছোঁ আৰু বাকী অন্য এটা ভিডিঅ'ত লগ পাম। বাই।